হেল্ল' ফ্ৰেণ্ডছ, উৰ্বী বৰুৱাৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম। আমি যাব ওলাইছোঁ আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ আজি কিতাপ বিতৰণ কৰিব ছাত্ৰীবাৰী, তাত আমি যাবলৈ ওলাইছোঁ। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আমি ছাত্ৰীবাৰীৰ অভিমুখে আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। তাৰ আগতে আমাক তেলৰ প্ৰয়োজন হ'ব, গতিকে স্কুটিখনত এওঁ ক'লে যে তেল ভৰাই লওঁ আগত, গতিকে তেল ডিপুত তেলটো ভৰাই লোৱা হ'ল। ৰ'দটো আজি বহুত চোকা হৈছে, এতিয়াতে গৰম লাগিব ধৰিছে। থাৰাপুৰ পাৰ হৈ আহি এয়া আমি লংকেশ্বৰ মন্দিৰ পালোহি। এয়া আমি গুৱাহাটী ইউনিভাৰ্চিটি পালোঁ। তাৰপিছত জালুকবাৰী, আদাবাৰী, মালিগাঁও, কামাখ্যা মন্দিৰ, ভৰলু আৰু আমি ফাইনেলি ছাত্ৰীবাৰী আহি পালোঁ। এইটোৱে হৈছে DI অফিচ আৰু আজি ইয়াতে ছাত্ৰ ছাত্ৰীসকলৰ পাঠ্যপুথি বিতৰণ কৰা হ'ব। আমাৰ প্ৰায়খিনি ছাৰ বাইদেউ আহি ইয়াতে জমা হৈছে। চালান আহি গ'ল, চালান খাই গৈ দিয়ক ছাৰ। ছাৰ বাইদেউক মই আগতে চিনি পাওঁ দেই, আমি নাচত একেলগে পৰীক্ষাত ডিউটি পৰিছিলে। ভালনে খবৰ বাইদেউ? চৰি দে। এয়া আমি কিতাপৰ চালানখন পাই গ'লোঁ, কিন্তু অলপ কিতাপখিনি দিওঁতে পলম হ'ব, যিহেতু আমাৰ এটা SMC পুৰস্কাৰ বিতৰণৰ প্ৰগ্ৰেম এটা হৈ আছে ইয়াতে। সেইটো হোৱাৰ পিছতে কিতাপখিনি বিতৰণ কৰা হ'ব। শ্ৰেণীৰো ট্ৰেইনিং হৈ আছে, আমাৰ ছাৰ বাইদেউসকল ট্ৰেইনিং ল'ব যাব। হয় আমাৰ জিতেন ছাৰ, জাহানাৰা বাইদেউ ট্ৰেইনিং ল'বলৈ গৈ আছে। বলকচোন চাওঁ কোনটো। শ্ৰেণী ট্ৰেইনিং আচ্ছা, ইয়াতে টেটৰ চাৰ্টিফিকেট দি আছে। আৰম্ভ হ'লে নেকি? আচ্ছা, এইটো বিল্ডিঙত হৈ আছে ক শ্ৰেণীৰ ট্ৰেইনিং। বলক ছাৰ। জাতীয় সংগীত পৰিৱেশন হৈ আছে, আৰম্ভ হৈছে নেকি? কি নহ'লে ছাৰ, বিৰাট ৰ'দ দিছে, গৰম পাব চাগে বাইদেউ। এয়া আমাৰ ইয়াতে আমাৰ ক শ্ৰেণীৰ বাবে ট্ৰেইনিং এটা হৈ আছে, আৰু ইয়াৰ পৰা এটা ধুনীয়া ভিউ পোৱা যায়। তলত তাতে কিতাপ বিতৰণ কৰা হ'ব, এইফালে SMC পুৰস্কাৰ বিতৰণ কৰা হ'ব। একেবাৰে আজি মেলাৰ দৰে হৈছে DI অফিচ। এয়া আমাৰ মাজত আছে ৰামেশ্বৰ শৰ্মা ছাৰ, তেখেতে আপোনালোকক আজিৰ এই প্ৰগ্ৰেমটোৰ বিষয়ে দুআষাৰ ক'বলৈ ওলাইছে। থেংক ইউ। আজি আমাৰ উৎকৃষ্ট SMC স্কুল মেনেজমেণ্ট কমিটি আজি আমি বাছনি কৰি ক্লাষ্টাৰ সমল কেন্দ্ৰৰ পৰা বাছনি কৰি অনা উৎকৃষ্ট SMCক আমি আজি সন্মানিত কৰা হ'ব। তাত স্কুল মেম্বাৰ ছেক্ৰেটাৰী আৰু প্ৰেচিডেণ্ট দুজনক আমি আমন্ত্ৰণ কৰি আনিছোঁ আৰু তেখেতক আজি সম্বৰ্ধনা জনোৱা হ'ব। তাত আমাৰ গুৱাহাটী আৰ্বান ব্লকত কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টত দুটা ব্লক আছে, তাৰ গুৱাহাটী আৰ্বান আৰু ডিমৰীয়া ব্লকৰ পৰা 24খন স্কুল, আমাৰ 24খন সমল কেন্দ্ৰত বিভক্ত কৰা হৈছে। তাতে পৰা প্ৰত্যেক ক্লাষ্টাৰৰ পৰা এটা SMC, এটা উৎকৃষ্ট SMC বাছনি কৰা হৈছে। এনেকৈ আমি ডিমৰীয়াৰ পৰা 24খন আৰু গুৱাহাটী আৰ্বানৰ পৰা 45খন SMC বাছনি কৰিছোঁ। তাৰ লগতে আজি আৰু এটা প্ৰগ্ৰাম চলি আছে, কিতাপ ফ্ৰী ডিষ্ট্ৰিবিউশ্যন। আমি কালিৰ পৰা আৰম্ভ কৰিছিলোঁ। কালি 160খন স্কুলত ডিষ্ট্ৰিবিউশ্যন কৰা হ'ল সুকলমে, আৰু আজি আকৌ স্কুলবিলাকে মাতা হৈছে। এইটো সপ্তাহৰ ভিতৰতে আমি কিতাপ বিতৰণিৰ কাৰ্যক্ৰমটো সম্পূৰ্ণ কৰিম। থেংক ইউ ছাৰ। এয়া বাইদেউ আমাৰ আগৰে চিনাকি বাইদেউ, বিৰাট ভাল, আমি মিটিংবিলাকতো লগ পাওঁ বাইদেউ।
মই অলকা দেৱী মিৰ্জাপুৰ মাষ্টৰগাঁৱৰ স্কুলৰ মই এজনে শিক্ষয়িত্ৰী মোক আজি ট্ৰেইনিঙো দিছে কিতাপ নিবও দিছে সেনেকৈ স্কুল মানে কিবা কৰি এইটো গুচি আহিছে আৰু মই কাৰেকশ্যন কৰি দিছোঁ থেংক ইউ এইটো মেথছটো নহ'ব হা বাকী আপুনি মেথছত আছে আচ্ছা আমাৰ স্কুলৰ ল'ৰা ছোৱালীৰ হিচাপত ইয়াতে কিতাপ কম আহিছিলে এতিয়া ছাৰে ঠিক কৰি দিলে হৈ গ'ল এতিয়া চাহো বিক্ৰী কৰিছে এয়া বেছ SMC ফেলিচিয়েশ্যন প্ৰগ্ৰেমখন আৰম্ভ হৈছে আৰু প্ৰসন্ন বৰা ছাৰে ভাষণ দি আছে ইয়াৰ পিছত DI দেৱেন চন্দ্ৰ লহকৰ আৰু IS প্ৰসন্ন বৰা ছাৰে কিতাপ বিতৰণী অনুষ্ঠানটো পৰিদৰ্শন কৰে হয় ছাৰ আমার মুরব্বী স্যার আয়ুষ স্যার আৰু আমাৰ ছাৰ কি গৰম লাগিছে চিলিঙৰ ব্যৱস্থা কৰি দিয়া হ'লে শিক্ষক শিক্ষয়িত্ৰীয়ে অলপ আৰাম পালে হয় এই ৰ'দত নাই পানীৰ ব্যৱস্থা নাই চাহৰ ব্যৱস্থা নাই আৰু 10:30 11টা বজাৰ পৰা এনেকৈ শিক্ষকবিলাকক শাস্তি কৰি মাৰিছে এতিয়া মোৰ কিতাপ লোৱাৰ সময় আহিল প্ৰথমতে ক্লাছ 5ৰ কিতাপখিনি লৈ ল'লোঁ চাৰিওফালে কিতাপ এইফালে ছাৰসকলে কিতাপ লৈ আছে আৰু এয়া আমাৰ লোৱা হৈ গ'ল এয়া মনাত বান্ধিলোঁ এইটো এটা আৰু এই তিনিটা এতিয়া এইখিনি লোৱাৰ ব্যৱস্থা কৰিব লাগিল এইফালে আমাৰ সৃজনাই লিখি আছে মাৰ্কাৰ নিছে নেকি বস্তাকেইখন বান্ধি ল'ব লাগিব ৰছী দি বহুত গৰম পৰিছে ৰ'দ পূৰা কাঢ়া পিয়াহো লাগিছে ভোকো লাগিছে ছাৰ গৰম লাগিছে অঁ নাপালে ছাৰে পূৰা বান্ধি লৈছে একদম বাইকত বেছি কিতাপ নাই ছাৰৰ সুবিধা অঁ ছাৰ এই শুৱালকুছি যাব নে স্কুল যাব স্কুল অঁ ছাৰ স্কুল যাব এতিয়া আমাৰ মাজত আছে আব্দুল ৰছিদ চৌধুৰী ছাৰে আপোনালোকক উদ্দেশ্যি দুই এষাৰ ক'ব আজিৰ কাৰ্যসূচীটো হৈছে যিসকল বিদ্যালয়ৰ পৰিচালনা সমিতিয়ে ভাল প্ৰগ্ৰেমটো ভাল কাৰ্যসূচী ৰূপায়ণ কৰিছে চৰকাৰী যিবিলাক আঁচনি সেই আঁচনিসমূহ সুচাৰুৰূপে পালন কৰাৰ উপৰিও সমাজক জড়িতকৰণ কৰি বিদ্যালয়খনৰ উন্নতিৰ কাৰণে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে সেইসকল বিদ্যালয় আৰু মাতৃগোটক পুৰস্কাৰ প্ৰদান কৰা হৈছে এখন মানপত্ৰ এটা বঁটাৰে তেওঁলোক সন্মান প্ৰদান কৰা হৈছে এইখিনি আজি ধন্যবাদ কিতাপ ভৰাই থকা ছাৰজন হৈছে মোৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাগুৰু আমাৰ ভেনখন ইতিমধ্যে আহি পালে আৰু এতিয়া আমি বস্তাকেইটা উঠাই আমাৰ বিদ্যালয় অভিমুখে আমাৰ উভতনি যাত্ৰা আৰম্ভ কৰিম ওচৰৰ 4খন স্কুলৰ কিতাপ লোৱা হৈ গৈছে এইখন ভেনত এতিয়া আৰু এখন ৰাজদৰবৰা ল'ব ৰাজদৰবৰা স্কুলৰ তলত লৈছে তিৰপাল দিছে তাৰে ওপৰত আমাৰ স্কুল 4খনৰ কিতাপ ল'ব আমাৰ গাড়ী ওলাই গ'ল এতিয়া আমিও যাই থাকোঁ কিতাপ লোৱা ভেনখন আগে আৰু আমি পিছে গৈ আছোঁ এতিয়া কিতাপৰ টোপোলাকেইটা আমাৰ বিদ্যালয়ত নোমোৱা হ'ব আৰু এই দায়িত্বটো আমাৰ এওঁকে দিলোঁ মই ঘৰতে নামি দিম আৰু এওঁ বিদ্যালয়লৈকে গৈ কিতাপখিনি ৰুমত সোমাই থ'ব তেন্তে প্ৰিয় দৰ্শকবৃন্দ যদি আপোনালোকে আজি মোৰ এই ভিডিঅ'টো চাই ভাল পালে তেন্তে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব যদিহে আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ অভিনন্দন জনাইছোঁ আজি আমাৰ বুক ডিষ্ট্ৰিবিউশ্যনৰ 2022 চনৰ কাৰণে 2টি দিন হ'ল আৰু আমাৰ চব কামটো একদম সুচাৰুৰূপে চলি আছে আজিৰ লগতে আৰু এটা প্ৰগ্ৰাম আছে আমাৰ SMCৰ কাৰণে এটা বঁটা বিতৰণ প্ৰগ্ৰাম কামৰূপ ডিষ্ট্ৰিক্ট পৰা এইটো পৰিচালনা কৰা গৈছে
তো এইকাৰণে মই চবকে অভিনন্দন জনাইছোঁ আৰু এই কামটো ভালকৈ হওক সেইটোৱে কামনা কৰিলোঁ। থেংক ইউ।